হেল্ল' এভৰিৱান, কম্পিটিটিভ জিকে চেনেললৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এছামিছ লিটাৰেচাৰ অৰ্থাৎ অসমীয়া সাহিত্যৰ তৃতীয়টো খণ্ড লৈ আহিছোঁ আৰু এই খণ্ডটোত মই আলোচনা কৰিম অসমীয়া সাহিত্যৰ যিসকল কবি আছিল সেই কবিসকলক কি কি বিশেষ নামেৰে সম্বোধন কৰা হয়, সন্মানসূচক নাম দিয়া হৈছিল, সেইবিলাক আজি এই ভিডিঅ'টোত মই আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিব। প্ৰথম কুৱেশ্যনটো হ'ল যে তলত দিয়া কোনজন সাহিত্যিকক অগ্নিকবি হিচাপে জনা যায়? তো কমলাকান্ত ভট্টাচাৰ্যক আমি কি অগ্নিকবি হিচাপে জানো। নেক্সট কুৱেশ্যনটো হ'ল যে তলত দিয়া কোনজন সাহিত্যিকক অসম গৌৰৱ নামেৰে জনা যায়? হেম বৰুৱাদেৱক অসম গৌৰৱ নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল তলত দিয়া কোনজন সাহিত্যিকক গীতিকবি হিচাপে জনা যায়? প্ৰথম অপশ্যন দিয়া আছে আমাক পাৰ্বতী প্ৰসাদ বৰুৱা, দ্বিতীয় অপশ্যন দিয়া আছে আমাক লক্ষীধৰ শৰ্মা, তৃতীয় অপশ্যন দিয়া আছে আমাক অম্বিকাগিৰি ৰায়চৌধুৰী আৰু চতুৰ্থ অপশ্যন দিয়া আছে আমাক আনন্দ চন্দ্ৰ বৰুৱা। পাৰ্বতী প্ৰসাদ বৰুৱাক আমি কি বুলি জানো? গীতিকবি বুলি জানো। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4 যে তলত দিয়া কোনজন সাহিত্যিকক অসম কেশৰী নামেৰে জনা যায়? প্ৰথম অপশ্যন দিয়া আছে আমাক অম্বিকাগিৰি ৰায়চৌধুৰী, দ্বিতীয় অপশ্যন দিয়া আছে আমাক তৰুণৰাম ফুকন, তৃতীয় অপশ্যন দিয়া আছে আমাক বিষ্ণুপ্ৰসাদ ৰাভা আৰু চতুৰ্থ অপশ্যন দিয়া আছে আমাক জনীকান্ত বৰদলৈ। তো অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী নামেৰেও জানো। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5 যে তলত দিয়া কোনজন সাহিত্যিকক দেশপ্ৰাণ নামেৰে জনা যায়? অপশ্যন এ দিয়া আছে আমাক লক্ষীধৰ শৰ্মা, অপশ্যন বি দিয়া আছে আমাক নবীন চন্দ্ৰ বৰদলৈ, অপশ্যন চি দিয়া আছে আমাক বিষ্ণুপ্ৰসাদ ৰাভা আৰু অপশ্যন ডি দিয়া আছে আমাক জনীকান্ত বৰদলৈ। লক্ষীধৰ শৰ্মা যে আছে আমাৰ, লক্ষীধৰ শৰ্মাক আমি কি দেশপ্ৰাণ নামেৰে জানো। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 তলত দিয়া কোনজন কবিক লৌহ মানৱ নামেৰে জনা যায়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, তোমালোকে মনত ৰাখিবা যে লৌহ মানৱ বুলি ক'লে আমি কাক বুজোঁ? বিষ্ণুৰাম মেধিক আমি লৌহ মানৱ বুলিও কওঁ। ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7 যে তলত দিয়া কোনজন সাহিত্যিকক বিহগী কবি নামেৰেও জনা যায়? অপশ্যন এ দিয়া আছে আমাক অমীয় কুমাৰ দাস, অপশ্যন বি দিয়া আছে ৰঘুনাথ চৌধুৰী, অপশ্যন চি দিয়া আছে সৈয়দ আব্দুল মালিক আৰু অপশ্যন ডি দিয়া আছে আমাক আনন্দ চন্দ্ৰ আগৰৱালা। তো এইটো হ'ব আমাৰ অপশ্যন বি, ৰঘুনাথ চৌধুৰী দেৱক আমি কি বিহগী কবি নামেৰেও জানো। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটোও, মনত ৰাখিবা তোমালোকে। বিহগী কবি কোন? আমাৰ ৰঘুনাথ চৌধুৰী। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 8 যে তলত দিয়া কোনজন কবিক প্ৰতিমাৰ খনিকৰ নামেৰেও জনা যায়? অপশ্যন এ দিয়া আছে আমাক প্ৰসন্নলাল চৌধুৰী, অপশ্যন বি দিয়া আছে আমাক চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি দিয়া আছে আমাক নীলমণি ফুকন আৰু অপশ্যন ডি দিয়া আছে আমাক ৰত্নকান্ত বৰকাকতি। প্ৰতিমাৰ খনিকৰ নামেৰে যাক জনা যায় সেইটো হ'ল আমাৰ কি চন্দ্ৰকুমাৰ আগৰৱালা। ঠিক আছে। চন্দ্ৰকুমাৰ আগৰৱালা কবিক আমি কি প্ৰতিমাৰ খনিকৰ নামেৰেও জানো। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9 যে তলত দিয়া কোনজন সাহিত্যিকক শেৱালী কবি নামেৰেও জনা যায়? অপশ্যন দিয়া আছে আমাক প্ৰসন্নলাল চৌধুৰী, ৰত্নকান্ত বৰকাকতি, বিষ্ণুপ্ৰসাদ ৰাভা আৰু জনীকান্ত বৰদলৈ। যিজন সাহিত্যিকক আমি শেৱালী কবি নামেৰে জানো সেইজন হ'ল আমাৰ কি ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতিক আমি কি শেৱালী কবি নামেৰে জানো। নেক্সট কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 10 যে তলত দিয়া কোনজন সাহিত্যিকক বিপ্লৱী কবি নামেৰে জনা যায়? অপশ্যন এ দিয়া আছে আমাক অম্বিকাগিৰি ৰায়চৌধুৰী, অপশ্যন বি দিয়া আছে আমাক প্ৰসন্নলাল চৌধুৰী আৰু অপশ্যন চি দিয়া আছে পাৰ্বতী প্ৰসাদ বৰুৱা আৰু অপশ্যন ডি দিয়া আছে আমাক কি আনন্দ চন্দ্ৰ বৰুৱা। যিজন সাহিত্যিকক আমি বিপ্লৱী কবি নামেৰে জানো সেইজন হ'ল আমাৰ কি প্ৰসন্নলাল চৌধুৰী। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 11 যে তলত দিয়া কোনজন সাহিত্যিকক নিজৰাৰ কবি নামেৰেও জনা যায়? অপশ্যন এ দিয়া আছে আমাক অমীয় কুমাৰ দাস, অপশ্যন বি দিয়া আছে ৰঘুনাথ চৌধুৰী, অপশ্যন চি দিয়া আছে আমাক শৈলধৰ ৰাজখোৱা আৰু অপশ্যন ডি দিয়া আছে আমাক নীলমণি ফুকন। তো শৈলধৰ ৰাজখোৱাক আমি কি হিচাপে জানো? নিজৰাৰ কবি হিচাপে জানো। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 12 যে তলত দিয়া কোনজন সাহিত্যিকক জ্ঞান মালিনীৰ কবি হিচাপে জনা যায়? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, তোমালোকে মনত ৰাখিবা যে জ্ঞান মালিনীৰ কবি হিচাপে আমি কাক জানো? মফিজুদ্দিন আহমেদ হাজৰিকা দেৱক আমি কি জ্ঞান মালিনীৰ কবি হিচাপে জানো। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে তলত দিয়া কোনজন কবিক জিকিৰ সম্ৰাট হিচাপে জনা যায়?
অপশন এ দিয়া আছে আমাক সৈয়দ আব্দুল মালিক, অপশন বি দিয়া আছে মফিজউদ্দিন আহমেদ হাজৰিকা, অপশন সি দিয়া আছে ৰেকিবউদ্দিন আহমেদ আৰু অপশন ডি দিয়া আছে ওপৰৰ এটাও নহয়। তো জিকিৰ সম্ৰাট হিচাপে আমি কাক জানো? ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াক আমি কি জিকিৰ সম্ৰাট হিচাপে জানো। নেক্সট আমাৰ কোশ্চেনটো হ'ল কোশ্চেন নম্বৰ 14 যে তলত দিয়া কোনজন সাহিত্যিকক ৰঙা জিয়াৰ কবি হিচাপে জনা যায়? তো ৰঙা জিয়াৰ কবি হিচাপে আমি কাক জানো? এইটো আমাৰ মহিম বৰা। ঠিক আছে, মহিম বৰা দেৱক আমি কি ৰঙা জিয়াৰ কবি হিচাপে জানো। নেক্সট আমাৰ কোশ্চেনটো হ'ল কোশ্চেন নম্বৰ 15 যে তলত দিয়া কোনজন কবিক অসমৰ বেকন হিচাপে জনা যায়? যে অসমৰ বেকন হিচাপে জনাজাত কবিজন হ'ল আমাৰ কি সত্যনাথ বৰাদেৱ। এনেকুৱা নাম এনেকুৱা সন্মান বহুত কবিক দিয়া হৈছে, কিন্তু সকলোবোৰ মনত ৰখাটো সম্ভৱ নহয়। যিকেইটাৰ পৰা পৰীক্ষাত আহিব পাৰে টপ 15 মই সেইকেইটাই দিছোঁ। আশা কৰোঁ ইয়াৰ পৰাই তোমালোকে পৰীক্ষাত কমন পাবা। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা। থেংক ইউ সকলোকে।